हेलो फ्रेंड्स मैं jalekha মই উন্নতি ভিডিঅ' আপোনালোক সকলোকে পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুব বেছি ভাল পাবা। আৰু আজি মই এটা খুব ধুনীয়া বস্তু এটা লৈ আহিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আৰু এই ঠাণ্ডাৰ দিনত ৰ'দ পৰোঁতে বা ৰ'দ পৰোঁতে বা জোৰকাহত বহোঁতে যদি আপোনালোকৰ স্কিনখন যদি একেবাৰে বেয়া হৈ গৈছে বা একেবাৰে গ্লো নোহোৱা হৈ গৈছে, ছানবাৰ্ণ হৈছে, ছানটেন হৈছে বা কলা কলা দাগ বহিছে, তেনেহ'লে এই সকলোবোৰ আঁতৰাবৰ বাবে মই ধুনীয়া এটা ফেচ পেক লৈ আহিছোঁ। আৰু এই ফেচ পেকটো আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনত থকা কলা কলা দাগবোৰ আঁতৰ হ'ব আৰু ছানবাৰ্ণ ছানটেনবোৰ দূৰ হ'ব, লগতে আপোনালোকৰ স্কিনখন গ্ল' হ'ব। তো আৰু এই ফেচ পেকটো আপোনালোকে সৰু ডাঙৰে সকলোৱে লগাব পাৰিব। আৰু যিহেতু সৰু ল'ৰা ছোৱালী যেতিয়া স্কুলত যায় ৰ'দ পৰে আৰু তেওঁলোকৰ স্কিনবোৰত কলা কলা দাগ বহে, সেইবোৰ সকলোবোৰ আঁতৰ হ'ব এই ফেচ পেকটো লগালে। আৰু এই ফেচ পেকটো মই বেচনৰে বনাম আৰু কেনেদৰে বনাম, কেনেকৈ লগাম, কিমান মিনিটমান লগাব লাগে আপোনালোক সকলোকে এই সকলোবোৰ এই ভিডিঅ'টোত জনাম মই। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এই ফেচ পেকটো লগালে মানে ঠাণ্ডাৰ দিনত স্কিনবোৰ য়ং হ'ব, ধুনীয়া উজ্জ্বল হ'ব, বগা হ'ব। আৰু সেইটো কাৰণে মই লৈ আহিছোঁ খুব ধুনীয়া এটা বেচনৰ ফেচ পেক। আৰু ইয়াৰ মাজতে কথা এটা কওঁ, আৰু যদি প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তেনেহ'লে ব'লক আজিৰ এই বেচনৰ ফেচ পেকটো চাই লওক। আপোনালোকৰ মুখখন যদি উজ্জ্বল কৰিবলৈ মন আছে, বগা কৰিবলৈ মন আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব লাগিব। আৰু তেতিয়া সকলোখিনি গম পাব কেনেকৈ কি কৰিব লাগে। আৰু তেনেহ'লে ব'লক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰিম। প্ৰথমতে এনেদৰে এটা বাউল এটা লৈ লৈছোঁ আৰু ইয়াতে এচামুচ বেচন দি দিছোঁ। আৰু এই বেচনখিনি এনেদৰে ভালকৈ হাতেৰে অকণমান মোহাৰি দিব লাগে, কাৰণ বেচনত গোটা গুটি থাকে, তো সেইটো কাৰণে যাতে গোটাখিনি গুড়ি হৈ যায়, সেইটো কাৰণে এনেকৈ হাতেৰে মোহাৰি লৈছোঁ। লগতে এইটো লৈছোঁ কল। আৰু কলটো আমাৰ ঠাণ্ডা দিনৰ স্কিনৰ কাৰণে বহুত ভাল, কাৰণ ঠাণ্ডা দিনত মানে কি ছালবোৰ খহটা হৈ যায়, স্কিনবোৰ কোচ খোৱাৰ নিচিনা হৈ যায়, তো সেইটো কাৰণে ভাল। এইটো লগালে সেইবোৰ প্ৰব্লেম দূৰ হয়। আৰু পিয়নাখনত লৈ এনেদৰে পিচি দিব লাগে। পিয়নাখনত লৈ ধুনীয়াকৈ এনেদৰে পিচি লৈছোঁ মই প্ৰথমতে। কল এডোখৰ ল'লে হৈ যাব। আৰু বেচনৰ লগত কলখিনি মিক্স কৰি দিয়াৰ পিছত মই এনেদৰে হাতেৰে অকণমান পিটিকি লৈছোঁ, নহ'লে কলবোৰ হেৰি হৈ থাকিলে মানে যদি মিহি হৈ নাযায় তেনেহ'লে পেকটো ভাল নহ'ব। সেইটো কাৰণে মই হাতেৰে এনেকৈ প্ৰথমতে অকণমান মোহাৰি লৈছোঁ। ঠাণ্ডাৰ দিনত স্কিনত কল লগোৱাটো খুবেই ভাল, কাৰণ ঠাণ্ডা দিনত আমাৰ স্কিনখন খহটা হৈ যায়, খুতৰা পৰা নিচিনা হৈ যায়। আৰু কল লগালে এইবোৰ সমস্যা মানে দূৰ হয়। আৰু কলে আমাৰ স্কিনটো য়ং কৰি ৰাখে, ভাল। আৰু সেইখিনি যেতিয়া মই এনেদৰে ঘুটি লৈছোঁ, লোৱাৰ পিছত মই ইয়াতে এড কৰিম এতিয়া মৌৱে আমাৰ স্কিনখন যেতিয়া ঠাণ্ডা দিনত যেতিয়া গ্ল' নাইকিয়া হয়, তেতিয়া আমাৰ যেতিয়া মৌ আমি স্কিনত ব্যৱহাৰ কৰিম, তেতিয়া মৌৱে আমাৰ স্কিনখন গ্ল' কৰাত সহায় কৰিব। আৰু লগতে আমাৰ স্কিনখন বগা হ'ব, উজ্জ্বল হ'ব। আৰু তাৰ কাৰণে আমি এনেদৰে এই তিনিটা বস্তু আমি একেলগে এটা মিক্স কৰি আমি এনেদৰে আমাৰ বেচনৰ ফেচ পেকটো ৰেডি হৈ যায়। আৰু মোৰ বেচনৰ ফেচ পেকটো ৰেডি হৈ গ'ল। আৰু বেচনৰ ফেচ পেকটো লগোৱাৰ আগতে মই প্ৰথমতে কি কৰিছোঁ, এনেদৰে মই ৱাইপছ এখন লৈ লৈছোঁ। আপোনালোকে যদি ৱাইপছ নাই তেনেহ'লে হেৰি কৰি ল'ব, এখন কটন কাপোৰ ঠাণ্ডা পানীত তিয়াই এনেদৰে ধুনীয়াকৈ প্ৰথমতে একদম এফালৰ পৰা মুখখন মোহাৰি ল'ব। সৰু ল'ৰা ছোৱালীক যদি লগায় তেতিয়াও এনেদৰে প্ৰথমতে ভালকৈ গোটেই মুখখন এনেদৰে লাহে লাহে মোহাৰি ল'ব। আপোনালোকে এই ফেচ পেকটো হাততো লগাব পাৰে, গলে চলে আপোনালোকে চবতে লগাব পাৰে। হাতত যেতিয়া ভৰিবোৰ কিছুমানৰ ফাটি যায়, সেইবোৰো মানে দূৰ হ'ব লগালে। আৰু মই এনেদৰে প্ৰথমতে এনেকৈ মুচি ল'লোঁ। আৰু মুচাৰ পিছত এনেদৰে মই প্ৰথমতে অকণমানকৈ গোটেই ফেচটোত লগাম। আৰু মই এনেদৰে ধুনীয়াকৈ এফালৰ পৰা লগাই গৈছোঁ, আপোনালোকে দেখিছেনে।
আৰু এই ফেচ পেকটো আপোনালোকে সপ্তাহত দুবাৰ লগালেই আপোনালোকৰ মুখখন বগা হ'ব, উজ্জ্বল হ'ব, গ্ল'য়িং হ'ব আৰু খুব ধুনীয়া য়ং হ'ব। আপোনালোকে এই ফেচ পেকটো সঁচাকৈয়ে লগাব। মই কিন্তু লগাই খুব ভাল পাইছোঁ। মই আগতেও লগাইছিলোঁ, খুব ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে লগাব। আৰু এই ফেচ পেকটো মানে কি হয়, ঠাণ্ডাৰ দিনত আপোনালোকে গমেই পায় ন, ভৰিবোৰ ইমানেই ফাটে, খহটা হয়, খুব বেছি ড্ৰাই হৈ যায়। আৰু সেয়া আৰু সেইবোৰ চব আঁতৰ হ'ব। আৰু মই এতিয়া এইখিনি 10 মিনিটমানৰ কাৰণে ৰাখি দিম এনেকুৱাকৈ। আৰু এতিয়া 10 মিনিটমান পাছত দেখিছেনে আপোনালোকে, মোৰ এইখিনি শুকাইছে, কিন্তু গোটেই ড্ৰাইও হৈ নাযায়, কাৰণ যিহেতু ইয়াতে কল আৰু হেৰি আছে, মৌ আছে, সেইটো কাৰণে সিমান বেছি ড্ৰাইও হৈ নাযায়। মোটামুটি 10 মিনিটমান ৰাখি দিছোঁ। আৰু দিয়াৰ পিছত আপোনালোকে কি কৰিব, কাপোৰ এখন, কটন কাপোৰ এখন তেনেকৈয়ে এনেকৈ অকণমান ঠাণ্ডা পানীত তিয়াই ল'ব। লৈ প্ৰথমতে এনেদৰে লাহে লাহে মোহাৰি ল'ব। আৰু এনেকৈ ধুনীয়াকৈ লাহে লাহে মোহাৰি লৈ আপোনালোকে শেষত চাবচোন কি ধুনীয়া হয় আপোনালোকৰ স্কিনটো। আৰু মই এতিয়া প্ৰথমতে এনেকৈ লাহেকৈ মুচি লৈছোঁ। আৰু মোহাৰাৰ পিছত আপোনালোকে কি কৰিব, গৈ পিনি ঠাণ্ডা পানীত ধুই দিব। মুখখন আপোনালোকে ঠাণ্ডা পানীত ধুই দিব। তাৰপিছত আপোনালোকে চাব কেনেকুৱা আপোনালোকৰ বগা, উজ্জ্বল হ'ব আৰু লগতে য়ং হ'ব, খুব ধুনীয়া হ'ব। সঁচাকৈয়ে ভাল লাগিছে মোৰ এতিয়া মুখখন ইমানেই ধুনীয়া, মানে লাগিছে মানে য়ং ইমান ধুনীয়া হৈছে, কি ধুনীয়া হৈছে। আপোনালোকে ধৰিব পাৰিছেনে? আৰু যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছেনে, মই ধুই আহিছোঁ মুখখন, আপোনালোকে ধৰিব পাৰিছেনে? এয়া মই মুখখন ধুই আহিছোঁ ঠাণ্ডা পানীত। আপোনালোকে এনেদৰে ঠাণ্ডা পানীত ধুই ল'ব। আৰু সঁচাকৈয়ে বৰ ভাল লাগিছে, আপোনালোকে দেখিছেনে? খুব বেছি ভাল লাগিছে মোৰ মুখখন, কিবা মানে বহুত ভাল লাগিছে। তো আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব।